Hey guys, Roji vlog lifestyle or অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক দেখাবলৈ লৈ গৈ আছো একেবাৰে বিউটিফুল প্লেস কাৰ্বি আংলঙৰ লাংভকো waterfallলৈ। হয়। ইয়া গাড়ীত উঠিলো আৰু মাও এপিনে ওচৰতে বহিছে মোৰ। ভালকে ভিডিঅ'বিলাক কৰিব নোৱাৰাৰ কাৰণটো হৈছে কাৰণ মই ভয়েস ওভাৰ দিবলগীয়া হৈছে কাৰণ কপিৰাইট ক্লেম লাগি যাব গান বাজি আছে সাইডত আৰু এয়া আমি এখন উইঙ্গাৰ লৈ আহিছো 10-15 জন মান হ'ব আৰু হে আছে আপোনালোকক ক্যামেৰা আগত বাই বাই দিলে হে আমাৰ ওচৰে নবৌ মোক ভিডিঅ' কৰাৰ ক্ষেত্ৰত খুবেই সাপোৰ্ট কৰে আৰু হেইভাবে খুব ভাল লাগে থ্যাংক ইউ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁ আৰু গৈ নামি দিলো কাৰণ এখন দলং পালো বাহৰ দলং ধনচিৰ নদীৰ ওপৰে এখন দলং আৰু কাৰণ বহুত ৰিস্কি হৈ ন সেই কাৰণে মানুহবোৰ নামি দিবলগীয়া হৈছে খালি গাড়ীৰে গৈছে আৰু এইখন নদী আসলতে বহুতেই ভাল লাগে আমাৰ ঘৰৰ ওচৰৰ পৰা 3-4 কিলোমিটাৰ মান হ'ব এই নদীখনলৈ খুবেই মানে এটা ধুনীয়া পৰিৱেশ আৰু হেইটো চান্সতে দুখনমান ফটো মাৰি ললো সিঙ্গলকে মাৰিলো আৰু নবৰ লগত মাৰিলো আৰু এনেকুৱা পৰিৱেশ মোৰ বিৰাটেই ভাল লাগে মানে এটা প্ৰাকৃতিক পৰিৱেশত থাকি মই বহুত ভাল পাওঁ অকল মই বুলিয়ে নহয় মানে সকলোৱে ভাল পায় Hey guys এতিয়া পাইছো কাৰ্বি আংলং আৰু অলপটো এতিয়া ইয়া পাছ লৈছে তাৰপিছতে আৰু গৈ দেখিলো খুবেই এটা সুন্দৰ পৰিৱেশ মানে পিকনিক প্লেছৰ কাৰণে একেবাৰে বেষ্ট জেগা বুলি ক'ব লাগিব মানে গৈয়ে সকলোৱে নাচিবলৈ লাগিল আৰু নচাটো মেইন আসলতে পিকনিকত এপাক নানাচিলে ভালো নালাগে সেই কাৰণে ময়ো অকমান জনাই নাচি দিলো বইলা মাংস মাছ আছে এ গাহৰিও আছে মাছ কোনিয়া ক'ত আছে মাছ ইয়াত বনাই আছো আৰু আইটেম গাহৰি আছে গাহৰি পুৰা আৰু গাহৰি ভাজি ইয়া বইলা মাংস বহুত ঢেৰ দিলে আইটেম ঢেৰ বহুত আইটেম আছে কেনেকুৱা লাগিছে আহি ইয়ালে বহুত ভাল লাগিছে বহুত থেংক মানুহ বহুত হৈছে তো আজি দেওবাৰ হয় আজি সবৰে স্কুল বন্ধ পাইছে সকলোৱে আহিছে ভাল লাগিছে ল'ৰা-ছোৱালীবোৰ আগলৈ আগবাঢ়িবৰ কাৰণে ধৰক দেখুওৱা ফুৰি জেগাত বহুত আগনোৱা জেগা ভাল লাগে ইয়াত কি আছে কৈ দিয়ক ঝৰ্ণা আছে পানী ঝৰ্ণা আছে আৰু এতিয়া ইয়া আমি গৈ আছো মূল ডেষ্টিনেশ্যনলৈ মানে লাংভকো ৱাটাৰফলটোৱে মূল মানে আকৰ্ষণৰ কেন্দ্ৰবিন্দু গতিকে সেইটো নেদেখলে আপোনালোকক কেনেকুৱা হ'ব নহয়নে বাৰু বলকচোন বলক হে বিখাবগে ৰাতি গৈ ইমান বেখাই গৈছে একদম ডেঞ্জাৰাছ জেগা গাইজ একদম ডাঙৰ হিল আৰু তাৰ মাজতে মানে নদীখন আৰু হিয়ালে আমি যাব লাগিব হাকুৰ মেজেদি একেবাৰে ৰিক্সি হয় যাব লাগিব যে কি নহওক মানে ৱাটাৰফলটো চাবলৈ আহিছোঁ যেতিয়াতো চাবগৈ লাগিব ন
সাঁচি থবলৈ আগলৈ চিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভোৰ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলৈ যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা যেনাকি আৰু পৰ্যটন বিভাগক এটাৰে শেষত এটা কথাই ধন্যবাদ জনাব লাগিব কাৰ্বি আংলঙৰ পৰ্যটন বিভাগে খুব এটা ধুনীয়া সিদ্ধান্ত লৈছে এনেকৈ নিতৌ পিকনিক প্লেচটো চাফা কৰাৰ যি দায়িত্ব লৈছে আচলতে মই কাৰ্বি আংলঙৰ অকল এইডোখৰ জেগা বুলিয়ে নহয় আগতেও মই ৰিক্ৰিয়েশ্যন পাৰ্ক নামৰ এখন পাৰ্কলৈ গৈছিলোঁ ডিফু কাৰ্বি আংলঙৰ য'ত এনেদৰে শনিবাৰ দেওবাৰে চাফা কৰা হয় আৰু এনেকৈ যদি সকলো পিকনিক প্লেচতে আমাৰ অসমৰ সকলো পিকনিক প্লেচতে যদি এনেধৰণৰ এটা সিদ্ধান্ত লোৱা হয় যিবিলাক জাবৰ জোথৰ যিবিলাক মানুহে খাই বৈ লেতেৰা কৰি থৈ যায় সেইবিলাক যদি চাফা কৰাৰ এটা সিদ্ধান্ত লোৱা হয় আচলতে আৰু বহুত বেছি ধুনীয়া হৈ পৰিব পিকনিক প্লেচটো মাংস পুৰা টেষ্টি খাই আছে একেবাৰে অকলে খাই আছে মোক নাই দিয়ে কিন্তু ৰান্ধনীয়ে আগতে খাইছিল আগতে খাই লৈছোঁ নিমখ চোকা সেকা আকৌ চাব লাগিব নহয় ভাল হৈছে এনেই কৈছে খালোঁ আমি তাৰপিছতে খাইছে এইপিনে দি আছে আৰু এনেকৈ খাই বৈ নাচি বাগি ফূৰ্তি ফাৰ্তা কৰি আমি লাংভোকো ৱাটাৰফলৰ পৰা ওলাই দিলোঁ আৰু বাটত আহি অলপ পুলিচ চেকিং চলি আছে যাৰ বাবে আমি আধা ঘণ্টামান ৰ'ব লগা হ'ল চাওক আমাৰ পিছতো এটা দীঘলীয়া লাইন আৰু আগপিনেও একেবাৰে দীঘলীয়া লাইন আৰু এনেদৰে আমি লাংভোকো ৱাটাৰফলৰ পৰা বিদায় ল'লোঁ আৰু খুব এটা ধুনীয়া মুহূৰ্ত পাৰ হ'ল তাত ফটো মাৰিলোঁ খুব ভিডিঅ' উঠিলোঁ আৰু যিসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যেতিয়া আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে পায়